হেল্ল' নমস্কাৰ গাইজ, মই মহিম বৰ্মন মহিম আৰ্টলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কৰিব লৈছোঁ এখন ৱাল পেইণ্টিং। খুব ধুনীয়া এখন ৱাল পেইণ্টিং বনাম আজি মই। ৱাল পেইণ্টিঙত থাকিব এযোৰ ময়ূৰ, গছ, লগতে কিছু দৃশ্য থাকিব। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'খন। তো আপোনালোকে ভিডিঅ'খন স্কিপ নকৰাকৈ সুন্দৰভাৱে চাই থাকক। সম্পূৰ্ণ ভিডিঅ'খন চালে আপোনালোকে মজা পাব। আৰু মই ইয়াতে বনাই আছোঁ এতিয়া এই ময়ূৰ। আৰু তো গাইজ, মোৰ চেনেলত যদি কোনোবাই নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজখন প্লিজ ফ'ল' কৰি ল'ব। सुतिया बातेरे खुकुलाए जाकदार नामे মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো। তো গাইজ, পেইণ্টিংখন ভাল হোৱাৰ কাৰণে মই ইয়াতে কেইটামান ফুল বনাই দিছোঁ সৰু সৰুকৈ। আৰু আপোনালোকৰ চাওক এতিয়া এইকেইটা ফুল কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। আৰু লগতে এয়া চাওক দৃশ্যখন সম্পূৰ্ণ হ'ল শেষ হ'ল। আৰু মই এই ৰুমৰ ভিতৰতে, এইটো এটা ৰুম হয়, ৰুমৰ ভিতৰতে এনেকৈ বনালোঁ। যদি কোনোবাই এনেকুৱা ধৰণৰ পেইণ্টিং কৰিব বিচাৰে ৰুমৰ ভিতৰত হওক, ৱালত, বাহিৰতে হওক, বাৰাণ্ডাত হওক, যিকোনো ঠাইতে হ'ব পাৰে। যদি এই পেইণ্টিংখন আপোনালোকে কৰিব বিচাৰে বা মোৰ হাতেদি যদি কৰিব বিচাৰে তেনেহ'লে মোক যোগাযোগ কৰক। মই তলত দিয়া এইটো নম্বৰত কল কৰক আৰু যোগাযোগ কৰক মোক। মই আপোনালোকৰ ঘৰত যাই সুন্দৰকৈ বনাই দিম। মোক যোগাযোগ কৰিলেই হ'ল। মই এইটোৱেই হয় মোবাইল নম্বৰ, এইটো দি দিছোঁ স্ক্ৰীণত, আপোনালোকে চাই লওক আৰু এতিয়া উপভোগ কৰক মোৰ ভিডিঅ'। আৰু গাইজ, যদি মোৰ পেইণ্টিংখন যদি ভাল লাগে, যদি ভাল হৈছে তেনেহ'লে আপোনালোকে মোক লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক মোৰ ভিডিঅ'খন। মাতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো। চকুৰে আচুতীয়া বাটেৰে শুকুলাই জাকদাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো। তো গাইজ, তো কেনেকুৱা পালে পেইণ্টিংখন মোৰ? প্লিজ যদি ভাল পাইছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট
কমেণ্ট কৰক প্লিজ 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 গাইজ প্লিজ ধন্যবাদ।